ওদালগুৰি জিলাৰ ডিমাকুচি থানাৰ অন্তৰ্গত বাবৰিঘাট পাকুৰিতল গাঁৱৰ কমল ৰাভাৰ পত্নী ধনেশ্বৰী ৰাভা আৰু নাবালক পুত্ৰ যোৱা 19 মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰা হৈছে যদিও এতিয়ালৈকে সংসূত্ৰ পোৱা নাই বুলি জানিবলৈ দিছে দুৰ্ভগীয়া স্বামী কমল ৰাভা আৰু পিতৃ-মাতৃয়ে। কোনো সদাশয় ব্যক্তিয়ে ধনেশ্বৰী ৰাভাৰ সন্ধান পালে 8828763116 অথবা 9365259382 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়াল তথা গাঁওবাসীয়ে অনুৰোধ জনাইছে। নামটো কি মিছেছৰ? মিছেছৰ নাম ধনেশ্বৰী ৰাভা, আপোনাৰ নাম ফিৰোজ ৰাভা। মোৰ ঘৰ বাবৰিঘাট পাকুৰিতল, ডিষ্ট্ৰিক্ট ওদালগুৰি, থানা ডিমাকুচি। আপোনাৰ বিয়া হোৱা কিমান দিন হৈছিলে? মোৰ বিয়া হোৱা প্ৰায় 7-8 বছৰ হৈছে। ল'ৰা মোক ল'ৰা আৰু মোৰ মিছেছক লাগে। আশা কৰি আমাৰ যোৱা চলিত মাহৰ 19 তাৰিখ মঙলবাৰে আমাৰ গাঁৱৰ পৰিয়াল হিৰাম ৰাভাৰ বোৱাৰী ধনেশ্বৰী ৰাভা আৰু তেওঁৰ পুত্ৰ তেতিয়া তেওঁ ঘৰৰ পৰা ওলাই গৈছে। কি কাৰণে ওলাই গৈছে সেইখিনি আমি বিশেষ নাজানো। গতিকে যা নহওক তেওঁ আহি এইখন ঘৰত আকৌ মিলিত হ'ব লাগে আমি আশা কৰিছোঁ গাঁওবাসী ৰাইজে। গতিকে যা নহওক কিবা যদি ভুলবশত হৈছে ক্ষমা কৰি দিব লাগে আৰু আলোচনাৰ মাধ্যমেৰে তেওঁ এইখন ঘৰতে আহি থাকিব লাগে। আমি সেইখিনিকে আশা কৰি আমি সকলোকে জনাইছোঁ। লগতে আমাৰ গাঁওবাসী পৰিয়ালে সেৱাটো জনাইছে। গতিকে ভুল হ'লে ক্ষমা কৰি দিব। মই আপোনালোকৰ মাধ্যমেদি এটাই কথা অনুৰোধ জনাব বিচাৰিছোঁ যে যোৱা 19 তাৰিখ মঙলবাৰে শ্ৰী কমল ৰাভাৰ পত্নী ধনেশ্বৰী ৰাভা নিৰুদ্দেশ হৈছে। সেয়েহে বহুত বিচাৰ খোচাৰ কৰিছে যদিও এতিয়ালৈকে কোনো সংসূত্ৰ নাপাত পৰিয়ালটোৱে অবাক হৈ আশাৰে বাট চাই আছে। সেয়েহে মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি এইটোৱে অনুৰোধ জনাওঁ যে সি য'তে কি নাথাকক অতি সোনকালে আহি সেই পৰিয়ালটোক যাতে পৰিয়ালটোত আহি পেলাই যাতে পৰিয়ালটোক এটা শান্তিময় পৰিৱেশ দিয়ে, সেইকাৰণে পৰিয়ালৰ কৰ্তৃপক্ষও দাবী কৰিছে। আৰু মই গাঁৱৰ ফালৰ পৰা ময়ো দাবী জনাইছোঁ যে আপুনি য'তে নাথাকক অতি সোনকালে আহি যাতে কমলৰ যি সংসাৰ সেই সংসাৰখনত যাতে আপুনি চামিল হয় তাৰ কাৰণে মই অনুৰোধ জনালোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন টুডে নিউজ। Our boundary wall, a unit of Saikia construction, ready-made boundary wall, ventilation, brick, address, Sirpani, Dhemaji. Phone number 600-2630-297 9365053727.